যদিহে আপোনাৰ 4000 ঘণ্টা ওয়াচ টাইম আৰু 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল তেনেহলে টেনচন ল'ব নালাগে মনিটাইজেশনৰ কাৰণে বহুতে টেনচন লৈ থাকে দাদা মই মনিটাইজেশন কেনেকৈ কৰিম মোৰ কমপ্লিট হৈ গ'ল খুদি আছিল আৰু হেহে আজিৰ ভিডিওটো তোমালোকৰ বাবে আৰু যি সকলে মানে মনিটাইজেশন কৰিব জনা নাই আৰু উপজাসি কৰিব নাযাবা আগত চাই লবা যদি জনা কোনোবা আছে তেওঁলোকক খুদি লবা কাৰণ মনিটাইজেশন কৰোতে কিছুমান প্ৰসেস থাকে আৰু সেই প্ৰসেসবোৰ যদি কৰিব নাজানা গম পালা তোমাৰ এক বছৰৰ যিখিনি কষ্ট আছিল মানে 1K সাবস্ক্ৰাইবাৰ বনাওতে 4000 ঘণ্টা ওয়াচ টাইম কৰোতে সেই কষ্টখিনি পানীত যাব টেনচন ল'ব নালাগে মই আছো কেনেকৈ মনিটাইজেশন কৰে সকলোবোৰ দেখাই আছো হাই হেল্ল নমস্কাৰ গাইস মানে মোৰ অসমবাসী ৰাইজ মই দুলাছখন চাই আছে আপোনালোকে দা AS22 ৰিভিউ বলক মোবাইলৰ স্ক্ৰিনৰ ফালে আগবাঢ়ো কোন প্ৰথমতে মোবাইলৰ YT ষ্টুডিও ওপেন কৰিব যদিহে মনিটাইজেশন ওপেন কৰা অভিজ্ঞতা নাই তেনেহলে উস্তাদি নামাৰিব কাৰণ গমটো পাইছে উস্তাদি মাৰিলে নিজে বিপদত পৰিব YT ষ্টুডিও ওপেন কৰাৰ পিছত তলত ডলাৰ সিম্বল দেখিবলৈ পাইছে তাত টাচ কৰিব যদিহে আপোনাৰ 4000 ঘণ্টা ওয়াচ টাইম আৰু 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হল তেনেহলে এপ্লাই নাও দেখাব যদিহে এপ্লাই নাও দেখাইছে তেনেহলে কংগ্ৰেচুলেচন মানে আপুনি ইউটিউবৰ পৰা টকা পাবলৈ বা পইচা পাবলৈ সক্ষম হ'ব পাৰিলে এতিয়া আপুনি গুগল ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত টাইপিং কৰিব ইউটিউব ডেশবোৰ্ড 2 টাইপিং কৰি সাৰ্চ কৰাৰ লগে লগে দেখিবলৈ পাব সাইনিংত টাচ কৰিব আকৌ যদিহে আপোনাৰ ক্ৰোম ব্ৰাউজাৰত আপোনাৰ ইউটিউব চেনেলৰ জিমেইলটো লগইন কৰি ৰখা নাই লগইন কৰি ল'ব কিন্তু সাইনিংত টাচ কৰাৰ পিছত আপোনালোকে ক্ৰোম ব্ৰাউজাৰত দেখা পাব YT ষ্টুডিও এতিয়া তলত দেখিবলৈ পাইছে কন্টিনিউ ষ্টুডিও তাত টাচ কৰি দিব লগে লগে বেলেগ এটা ইন্টাৰফেস ওপেন হ'ব আৰু এই পেজত দেখিবলৈ পাইছে মনিটাইজেশন এটা ডলাৰ সিম্বল আছে তাত টাচ কৰি দিব এতিয়া ইয়াত দেখিবলৈ পাইছে এপ্লাই নাও অলপ জুম কৰি দেখুৱাই দিছো এপ্লাই নাও যেটো দেখিবলৈ পাইছে তাত টাচ কৰি দিব টাচ কৰি দিয়া লগে লগে আপোনালোকে তিনটা পৰীক্ষা পাব সেই তিনটা পৰীক্ষা আপোনালোকে পাছ কৰিব লাগিব প্ৰথম পৰীক্ষাটো হ'ল যেটো স্টাৰ্ট দেখিবলৈ পালে স্টাৰ্টত টাচ কৰি দিব দুক বুকু কপি আছে নহয় অলপ তললৈ আহি তলত দেখা পাব আই একসেপ্ট তাত ৰাইট চিন দি দিব একসেপ্ট ৰাম তলত দেখিবলৈ পাইছে ক্লিক কৰি দিব খন্তে সময় ৰৈ দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকে প্ৰথমটো পৰীক্ষা পাছ কৰিলে ডন দেখাই দিব এতিয়া পাছ কৰিব লাগিব দ্বিতীয়টো পৰীক্ষা পাছ কৰিবলৈ হলে মই জুম কৰি দেখাই দিছো স্টাৰ্ট দেখিবলৈ পাইছে তাত টাচ কৰি দিব এতিয়া বেলেগ এটা ইন্টাৰফেস ওপেন হ'ব আৰু আপোনাক সিলেক্ট কৰিবলৈ ক'ব আপুনি আগত গুগল এডসেন্স বনাইছে নে নাই বনোৱা মই এস দি দিলো কাৰণ মোৰ আৰু এটা চেনেল আছে তাত এডসেন্স পিন আহিছিলে হেতু পিনে কাম দিব আপোনাৰ যদি নাই তেনেহলে নো দি দিও কন্টিনিউ দেখিবলৈ পাব কন্টিনিউ টাচ কৰি দিয়া লগে লগে আপোনাৰ জিমেইল ওপেন হ'ব আৰু জিমেইল ওপেন হ'ব মানে কোনটো জিমেইল আপুনি সিলেক্ট কৰি ল'ব এতিয়া দেখিবলৈ পাব বেলেগ এটা ইন্টাৰফেস ওপেন হ'ব ওপৰত বাৰু একো লিখিব নালাগে নেক্সট দিব আপোনাৰ ইয়েস তাত টিক মাৰ্ক দিব আৰু কান্ট্ৰি সিলেক্ট কৰি ল'ব মই ইণ্ডিয়াৰ হয় ইণ্ডিয়া সিলেক্ট কৰি ল'ম মই ইণ্ডিয়া সিলেক্ট কৰি ললো এতিয়া তললৈ যাব তললৈ মন কৰিব তললৈ চাই থাকক নেটৱৰ্ক অলপ স্লো আছে ইয়াত ইয়েস আই হেভ তাত ক্লিক কৰি দিব এতিয়া তলত দেখিবলৈ পাইছে কাৰেক্ট একাউন্টত আপোনালোকে টাচ কৰি দিব এতিয়া লগে লগে আপোনালোকে দেখিব পাব গুগল এডসেন্স ফৰ্ম এখন ওপেন হ'ব আৰু তাত টাইপিং কৰিব লাগিব আপোনাৰ লোকেশন আপোনাৰ নাম ডিটেইলছ আপোনাৰ যেটো লোকেশন হয় আৰু সেই লোকেশনতে আপোনাৰ মানে গুগল এডসেন্স পিনটো আহিব আৰু সেই পিনটো আপোনাৰ বাবে বহুত জৰুৰী মানে বহুত দৰকাৰী আৰু সেই পিনটোৱে মানে আপোনাৰ আমেৰিকাৰ পৰা পইচাটো ইউটিউবত যেটো সোমাব ইণ্ডিয়ালৈ মানে কনভাৰ্ট কৰিব সেই টকাটো পাব ফাৰ্স্ট এড্ৰেছ সেকেন্ড এড্ৰেছ সিটি পিন কোড তাৰ পিছত আপোনাৰ আসাম ষ্টেট ফোন নম্বৰ এটা দি দিব যেটো ফোন নম্বৰত আপোনাক ফোন কৰিলে সহজতে পায় পিনটো আহি পালে আপোনাক পোষ্ট অফিচৰ ফালৰ পৰা ফোন কৰি দিব তাৰ পিছত সাবমিট দেখিবলৈ পাব সাবমিট কৰি দিব ফৰ্মখন সাবমিট কৰি দিয়াৰ পিছত টেনচন ল'ব নালাগে আপোনাৰ যেটো ইউটিউবৰ পৰা ইনকাম হ'ব সেই ইনকামটো আপোনাৰ $20 হলেহে মানে $20 হোৱাৰ লগে লগে আপোনাৰ গুগল এডসেন্স পিনটো আপোনাৰ পোষ্ট অফিচৰ দ্বাৰা ঘৰত আহি পাব আৰু এখাৰ কথা এখিনতে জনাই থওঁ যেতিয়ালৈকে আপোনাৰ $100 জমা নহয় ইউটিউবৰ টকা মানে $100 জমা নহয় তেতিয়ালৈকে আপুনি 1 টকাও নাপায় কিয় 1 টকাও নাপায় মানে $100তকৈ যদি আপোনাৰ 1 টকাও কম থাকে তথাপিতো আপুনি আপোনাৰ বেংকত পইচাখিনি নাপায় $1 $2 কিনে যেতিয়া জমা হয় $100 হ'ব আৰু আপোনাৰ মাহৰ 21 তাৰিখে আপোনাৰ বেংকলৈ পইচাটো ট্ৰান্সফাৰ হ'ব যদি আপুনি 21 তাৰিখে নাপায় তেনেহলে আপোনাৰ 26 লৈকে কনফাৰ্ম 26ত আপুনি পইচাটো 100% পাব আমাৰ মাজলৈ ধুনীয়া ভিডিও আগবঢ়ক আৰু আমেৰিকাৰ পৰা টকা ঘট মানে অসম চৰকাৰে আমাৰ দৰে কিমান নিবনক চাকৰি দিব ভিডিওটো এটা লাইক কৰি এটা কমেন্ট লিখি দিবা যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা আৰু যদিহে কথা পাতিব বিচাৰিছা তুমি জনা নাই ইনষ্টাগ্ৰামত আহি মোক মেছেজ কৰিবা ভালকৈ আলোচনা কৰিম আৰু তোমাৰ চেনেল যেটো মনিটাইজেশনৰ কাৰণে বা কিবা প্ৰবলেম হৈ আছে সকলো প্ৰবলেম চাই দিম চেক কৰি দিম ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে ডেসক্ৰিপচনত আৰু আইডিটো দিয়া আছে এইকনত মানে ফলো কৰি লোৱা